A warm welcome to my YouTube channel Akash Classes Assam. ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আমি সমাজ বিজ্ঞানৰ ইতিহাসৰ পাঠ নম্বৰ 1 প্ৰাচীন কামৰূপ ৰাজ্যৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ সমাধা কৰিম। কিন্তু তাৰ আগতে যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটোত আহিছা ইয়াক সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকন ক্লিক কৰি দিবা। আৰু যদি ভিডিঅ'টো ভাল পোৱা তেনেহলে লাইক এটা দিবলৈ নাপাহৰিবা আৰু তাৰ লগতে নিজৰ নাম আৰু তোমালোকে কৰ পৰা চাই আছা নিজৰ জিলাৰ নামো কমেন্টত মেনশন কৰি দিবা। তেন্তে আহা আৰম্ভ কৰো আজিৰ আমাৰ এই ভিডিঅ'। আমাৰ প্ৰথমটো প্ৰশ্ন হ'ল চমু উত্তৰ দিয়া। ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? উত্তৰটো হ'ব ভগদত্তৰ জীয়ৰীৰ নাম ভানুমতী আছিল। পৰৱৰ্তী প্ৰশ্ন, কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? উত্তৰটো হ'ব ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল? কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিবাহ কৰাইছিল। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? শ্ৰী হৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। আৰু 1 নম্বৰৰ অন্তিমটো প্ৰশ্ন, কোনজন ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল? ৰজা পৃথ্বী কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। 2 নম্বৰত সুধিছে শুদ্ধ উত্তৰ বাছি উলিওৱা। বৰ্মন বংশ পুষ্য বৰ্মনে নে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল? উত্তৰটো হ'ব বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল। আমাৰ দ্বিতীয়টো প্ৰশ্ন, চি ইউ কি কৌটিল্য নে হিউৱেনচাঙৰ গ্ৰন্থ আছিল? হ'ব চি ইউ কি হিউৱেনচাঙৰ গ্ৰন্থ আছিল। আমাৰ পৰৱৰ্তী প্ৰশ্ন, কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পৰাই সূচনা হোৱা যুগটো হ'ল শকাব্দ নে ভাস্কৰাব্দ? শুদ্ধ উত্তৰটো হ'ব কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পৰাই সূচনা হোৱা যুগটো হ'ল ভাস্কৰাব্দ। অন্তিমটো প্ৰশ্ন, প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক নে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল? উত্তৰটো হ'ব প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। 3 নম্বৰত সুধিছে খালী ঠাই পূৰ কৰা। প্ৰথমটো প্ৰশ্ন, প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল? আমি জানো যে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি। শুদ্ধ উত্তৰটো হ'ব কৃষি। পৰৱৰ্তী প্ৰশ্ন, বৰ্মন বংশ ডেছ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ডেছ? শুদ্ধ উত্তৰটো হ'ব পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল। পৰৱৰ্তী প্ৰশ্ন, কামৰূপ ৰাজ্যৰ ৰজাই ডেছ উপাধি গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব কামৰূপ ৰাজ্যৰ ৰজাই পৰম ভট্টাৰক, মহাৰাজাধিৰাজ, পৰম পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। ডেছ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল? শুদ্ধ উত্তৰটো হ'ব ভূমি ৰাজহ। ভূমি ৰাজহ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। ইয়াৰ পিছত কৈছে চমু টোকা লিখা। প্ৰথমটো ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল কামৰূপ ইতিহাসৰ এক গৌৰৱময় অধ্যায়। ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল যাক ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হৈছিল। উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বুলি জনা গৈছিল। তেওঁৰ ৰাজত্বকালৰ অনেক গুৰুত্বপূৰ্ণ ঘটনাৰ ভিতৰত উত্তৰ ভাৰতৰ প্ৰতাপী ৰজা
হৰ্ষবৰ্ধনৰ লগত হোৱা গভীৰ সম্পৰ্ক আৰু চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ কামৰূপ ভ্ৰমণ উল্লেখযোগ্য। আনুমানিক 650 খ্ৰীষ্টাব্দত অবিবাহিত জীৱন যাপন কৰি কুমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যু হয়। দ্বিতীয়টো চমুটোকা হৈছে প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা। প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰজা স্থিতাবৰ্মন, ভাস্কৰ বৰ্মন আদি একোজন বিদ্বান ব্যক্তি আছিল। শিক্ষা কেন্দ্ৰসমূহত 4 বেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ বেদাংগ, ইতিহাস, পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল। ইয়াৰ উপৰি জ্যোতিৰ্বিদ্যা, পশু চিকিৎসা, সংগীত, নৃত্য আদিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হৈছিল। আমাৰ তৃতীয়টো চমুটোকা হৈছে ভগদত্ত। সমলসমূহৰ পৰা জনা যায় যে নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা পোৱা যায়। প্ৰবাদ মতে ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিবাহ দিছিল। গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্ত ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে। এই বৈবাহিক সম্পৰ্কৰ বাবে পাণ্ডৱৰ লগত মিত্ৰতা থকা সত্ত্বেও মহাভাৰতৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষত অৱতীৰ্ণ হৈছিল। আমাৰ পৰৱৰ্তী চমুটোকা হৈছে প্ৰাচীন কামৰূপৰ ধৰ্ম। প্ৰাচীন কামৰূপৰ বহু লোকে বৈদিক যুগৰ দৰে প্ৰকৃতিক পূজা কৰাৰ লগতে গছ, শিল, পাহাৰ, নদী আদিক দেৱতাৰূপে গণ্য কৰিছিল। ভূমিৰ পৰাই গছ-গছনি, ফল-মূল আৰু জীৱিকাৰ সন্ধান পোৱাৰ বাবে পৃথিৱীখনকে মাতৃজ্ঞান কৰা হৈছিল। প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। পৰম্পৰাগতভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্মইও প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল। অন্তিমটো চমুটোকা হৈছে দেৱদাসী প্ৰথা। বনামালা বৰ্মনৰ তাম্ৰ ফলিত দেৱদাসী প্ৰথা আৰু দেৱদাসীসকলে বাস কৰা স্থানত ৰজাই হেতুকাচলিনৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায়। দেৱদাসী প্ৰথাৰ প্ৰচলনে এক শ্ৰেণীৰ মহিলাৰ মাজত নৃত্য-গীতৰ চৰ্চাৰ কথা প্ৰমাণ কৰে। তদুপৰি প্ৰাচীন মন্দিৰত খোদিত নাৰী মূৰ্তিসমূহ নৃত্যৰতা আৰু বাদ্য বাদকৰ ৰূপত দেখা যায়। হয়তো সেই সময়ৰ মহিলাসকল এনে বিদ্যাত বাৰুকৈ নিপুণ আছিল। 5 নম্বৰ প্ৰশ্নটো দিছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা। শাসনৰ সুবিধাৰ বাবে কামৰূপ ৰাজ্যখনক ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল। নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰিবলৈ ৰজাসকলে পৰম ভট্টাৰক, মহাৰজাধিৰাজ, পৰম পৰমেশ্বৰ উপাধি গ্ৰহণ কৰা দেখা গৈছিল। ৰজাসকলৰ ৰাজ্যাভিষেক বৈদিক পৰম্পৰা মতে অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছিল। কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজ বিষয়াসকল অমাত্য, সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী আদি নামেৰে জনা গৈছিল। সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক, ৰণক আদি নামেৰে নামকৰণ কৰা হৈছিল। কামৰূপৰ সেনাবাহিনী যুদ্ধৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। প্ৰতিৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰা হৈছিল। কামৰূপৰ সৈন্যবাহিনীত অশ্বাৰোহী, নৌবাহিনী, হস্তী বাহিনী আৰু পদাতিক সৈন্যৰে সুসজ্জিত আছিল।
আৰু এই পাঠৰ অন্তিমটো প্ৰশ্ন হ'ল প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা। শিলালিপিসমূহ কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য ঐতিহাসিক সমল। শিলালিপিসমূহৰ পৰা কামৰূপ ৰাজ্যৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিব পৰা যায়। শিলালিপিসমূহৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাচীন কামৰূপ ভাৰতবৰ্ষৰ এখন সমৃদ্ধশালী ৰাজ্য আছিল। কিছুসংখ্যক শিলালিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ কুলদেশ হিচাপে নামকৰণ কৰাও পোৱা যায়। শিলালিপিসমূহত ৰজাই প্ৰয়োজন অনুসাৰে ব্ৰাহ্মণ, ধৰ্মানুষ্ঠান আদিলৈ ভূমি দানৰ তথ্য লিপিবদ্ধ কৰা দেখা যায়। উত্তৰ গুৱাহাটী আৰু তেজপুৰৰ বিভিন্ন স্থানত কামৰূপ ৰাজ্যৰ বহুতো শিলালিপি পোৱা যায়। এই শিলালিপিসমূহৰ প্ৰত্যেকখনেই গুৰুত্বপূৰ্ণ তথ্য বহন কৰি আহিছে। যেনে উত্তৰ গুৱাহাটীত থকা কানাই বৰশী বোৱা শিলালিপিত পৃথুৰ সুপৰিকল্পিত সমৰ কৌশল আৰু কামৰূপৰ বীৰ যোদ্ধাসকলৰ সাহস তথা নিপুণতাৰ ফলত 12,000 অশ্বাৰোহী সৈন্যৰে গঠিত বক্তিয়াৰ বাহিনী শোচনীয়ভাৱে পৰাজিত হোৱাৰ কথা উল্লেখ আছে। তেন্তে ছাত্ৰ-ছাত্ৰীসকল, এয়াই আছিল আমাৰ ইতিহাসৰ প্ৰথমটো পাঠৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো কেনে পাইছা কমেণ্টৰ মাধ্যমত জনাবলৈ নাপাহৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ মাজত ইয়াক শ্বেয়াৰ কৰি দিবা বুলি আশা ৰাখি এই ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ।